Hello friends, welcome to my YouTube channel Navajyoti Assam. মই ইউটিউবত নতুনকৈ আহিছোঁ তো আজি আমি যাম ভাল নোটছ কেনেকৈ বনাব পাৰি মই এয়া ক্লাছ 10ৰ বিজ্ঞানৰ প্ৰথম পাঠ অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যনছ এই পাঠটো লৈ লৈছোঁ দেখিছেনে মই কেনেকৈ ফালি লৈছোঁ মানে এইটো পঢ়িব সুবিধা হয় ধৰি লওক এনেকৈ থ'লে সৰুকৈ এখন ইমান সৰু মই পঢ়ি এটা সোনকালে পাৰিম এনেধৰণৰ ভাৱ এটা হয় সেইকাৰণে তো ব'লক আমি এতিয়া ভাল নোটছ বনাম ভাল নোটছ কেনেকৈ বনাব পাৰি মই এতিয়া দেখুৱাই দিম বাৰু আপোনালোকে যদি নাজানে ভিডিঅ'টো নিশ্চয় চাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি বেয়া লাগে ডাইৰেক্ট ডিছলাইক অকণ মাৰি দিব তো ব'লক আমি প্ৰথমতে দুডাল ৰং লৈ লৈছোঁ এডাল বগা আৰু এডাল হালধীয়া আৰু ৰঙা আমি এডালো ল'ব পাৰি বাৰু তো ব'লক ইয়াত দেখিছে মই দেখাই দিছোঁ ধৰি লওক ইয়াত লিখা আছে মেগনেছিয়াম ফিট এডাল উজ্জ্বল বগা শিখাৰে জ্বলি এবিধ বগা পাউডাৰত পৰিণত হোৱা নিশ্চয় দেখিবা পাউডাৰখিনি হ'ল মেগনেছিয়াম অক্সাইড একো নালাগে মই আপোনালোকক এনেই দেখুৱাই দিছোঁ এইডোখৰ এই ধৰি লওক পৰীক্ষাত SSLCত পটককৈ আহি গ'ল ভৰৰ নিত্যতা সূত্ৰটো মনত পেলোৱা বুলি নাহে মোৰ পটককৈ আহি গৈছিলে ভৰৰ নিত্যতা সূত্ৰটো কি এই সূত্ৰৰ মতে ৰাসায়নিক বিক্ৰিয়াৰ ভৰত সৃষ্টি বা বিনাশ হ'ব নোৱাৰে তো এইটো এটা ইম্পৰ্টেণ্ট হয় তো এই হালধীয়াডাল মই সাধাৰণতে এই হালধীয়া হাইলাইটটোৱে ব্যৱহাৰ কৰোঁ এই সূত্ৰৰ মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি অথবা বিনাশ হ'ব নোৱাৰে দেখিছে নহয় মই হালধীয়া হাইলাইট মাৰিলোঁ ধৰি লওক মই এতিয়া কিতাপখন চালে এইটোত মানে যিহেতু উজ্জ্বল হৈ আছে মোক পটককৈ চকু পৰিব সেইবাবে আৰু এইটো আছে ইয়াত আছে এইটো ধৰি লওক জকা ৰাসায়নিক সমীকৰণ কাক বোলে এইডোখৰত চালে পাব ঠিক তেনেধৰণে ধৰি লওক এইটো মষ্ট ইম্পৰ্টেণ্ট কাৰণে এনেকৈ দিছোঁ ধৰি লওক আৰু এইটো ধৰি লওক ইমান ইম্পৰ্টেণ্ট নহয় এইটো এনেকৈ কৰা হ'ব এইডাল ৰং মাৰিব লাগিব তেতিয়া ধৰি লওক জিংক প্লাছ ছালফিউৰিক এচিড ধৰি লওক ইফালে বিক্ৰিয়কৰ ইটোফালে জিংক ছালফেট আৰু হাইড্ৰজেন হয় এনেধৰণে মাৰোঁ এনেধৰণে কৰি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আপোনালোকে আগলৈও মই এনেদৰে নোটছ বনোৱাৰ পদ্ধতিৰ লগতে SSLC 2021ৰ কাৰণে ভিডিঅ' দিম চ' আজিলৈ ইমানতে সামৰিছোঁ গুড বাই